নমস্কাৰ, মই বনিল। আজি আপোনালোকক দেখাব ওলাইছোঁ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত শুভাৰম্ভণি কৰা এখন ফ্লাইঅভাৰ। আৰু ফ্লাইঅভাৰ সেই শুভাৰম্ভণিৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ বিভিন্ন ঠাইৰ পৰা ডিব্ৰুগড় চহৰৰ আশে পাশে থকা গাঁও ভৈ চহৰ নগৰ সকলো ঠাইৰ পৰা অশেষ জনসাধাৰণ আহি উপস্থিত হৈছে। চাওক লাইটবোৰ কিমান ধুনীয়া আৰু ভালকৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। ইমান ধুনীয়া ৰং কৰাৰ পিছত বহুতে কি কৰে, তামোল খাই পিক পেলাই, গুটখা খাই পিক পেলাই, গোটেইখন লেতেৰা কৰি পেলাই। আমি সকলোৰে দায়িত্ব আছে আৰু সকলোৱে ইয়াৰ মূল্য বুজা উচিত। কাৰণ যিহেতু বৰ্তমান উজনিৰ পৰা নামনিলৈ ৰাস্তা ঘাট প্ৰায় ভাল হৈ উঠিল আৰু বহুকেইখন ফ্লাইঅভাৰৰ ওপৰেৰে যাব পাৰি আৰু বহুখিনি সময় এতিয়া আমাৰ বাচি যায়। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে লাইক কৰক, এটা কমেণ্ট কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ কাৰণে মই কিছুমান নতুন নতুন ঠাই দেখাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।